মালটো আনিব লাগিছিল কিন্তু নাপাওঁৱে তই উজান বজাৰ গলি হয় তাতে পালি হয় হে নাযাওঁ উজান বজাৰ তেলৰ পইচা কোনে দিব এই হ'ব মই কালি লৈ আনিম দে কি হ'ল ঐ এইটো চা দা এনেকুৱা ক্ল'জনেছ কেতিয়া আহে জানানে কেতিয়া যেতিয়া ছোৱালীটো সেইটো কমফৰ্ট জ'নত গুচি যায় তেতিয়া আহে কি চাইছো বে কোনটো এইটো দেখা আকৌ এইটো চা চা না চা দিলে দিলে ন দিছে ফ্ৰেণ্ডো হ'ব পাৰে তাতে কি হয় ফ্ৰেণ্ড বোলে ফ্ৰেণ্ড ফ্ৰেণ্ড নহয় ব্ৰ কেনেকে উঠিছে গম পাইছ এনেকে লৈছে বে এনেকে কোনটো ফ্ৰেণ্ডে এনেকে লয় হেই তহঁতে বেছি ভাবি থাক নাই নাই ক'ত গৈ আছো ঐ ৰহ আহিছোঁ এই বে আজিকালি ছোৱালীবোৰক মানে বিশ্বাসে কৰিব নালাগে তথাপিও ফ্ৰেণ্ড বুলি কয় নহয় বে দিলে দিলে আপুনি যিজন ব্যক্তিক ফোন কিয় ৰিচিভ কৰা নাই তাই কাৰোবাৰ লগত আছে নেকি জমেটো কৰি চাওঁ ৰহ হেল্ল' দাদা অঁ মই গেটৰ আগফালে ৰখি আছিলোঁ আপুনি ওপৰত গৈ ফোন কৰিব দাদা খোলাই নাইচোন আকৌ বজাওক অঁ খুলিছে দাদা ফোনটো তাইক দিয়কচোন কথা পাতে আপোনাৰ লগত দাদাই কথা পাতে হেল্ল' তোমাক কিমান টাইমৰ পৰা ফোন কৰি আছোঁ ৰিচিভ কিয় কৰা নাই অ' তুমি ফোন কৰি আছিলা নেকি চৰি মই শুই আছিলোঁ ফোনটো চাইলেণ্টত আছিল গমেই পোৱা নাই অ'কে ভিডিঅ' কল কৰা অঁ ৰ'বা কৰি আছোঁ আপোনাৰ অৰ্ডাৰটো অঁ থেংক ইউ দাদা ৱেলকাম আচ্ছা দাদা তাই অকলে আছিলেনে অঁ বাইদেউ অকলে আছিলে অ'কে থেংক ইউ হে বেব থেংক ইউ ফৰ দ্য বিৰিয়ানী ৱেলকাম কি কৰি আছিলা ফোন কৰি আছিলোঁ তোমাক ৰিচিভ কৰা নাই তুমি চৰি বাবা মই শুই আছিলোঁ ন মই গমেই পোৱা নাই খং উঠি যায় কাইলৈ মৰ্ণিং ইনষ্টিটিউট যাব আছে কিন্তু ইভিনিং ফ্ৰী আছে মোৰ লগৰ এটা যায় পানী নাখাই নাখাই কিডনী ষ্ট'ন হৈ গৈছে হয় ন মোৰ লগৰ যে টিৰাপ তাৰো হৈছে জানানে আৰু তাৰতো কিডনীটো হৈছে গ'ল্ড ব্লেডাৰটো হৈছে আজিকালি কি হয় জানানে নাই আমাৰ নিচিনা ইউথবোৰে এই এলাহত পানীয়ে নাখায় ৱাছৰুম যাব লাগিব বুলি সেইটো কাৰণে বেছিকৈ হয় বাহিৰত যি গৰম পানী নাখালে বেমাৰ হৈ যাব সেইটো হয় অঁ খোৱা পানী খালে তোমাৰ স্কিন গ্ল' হয় আৰু বহুত কিবা কিবি গুগলত চালে তুমি নিজে গম পাবা দিনটোত এটলিষ্ট 5 to 6 লিটাৰ্ছ পানী খাবই লাগে অঁ সেইটো হয় কি খাবা কিবা জুচ জুচ ষ্ট্ৰবেৰী শ্বেক লওঁ লোৱা আৰু চেণ্ডউইচ লোৱা চেণ্ডউইচ অঁ দুটা ষ্ট্ৰবেৰী শ্বেক আৰু এটা চিকেন ক্লাব চেণ্ডউইচ থেংক ইউ দাদা পানী বটল দুটা খোৱা আকৌ আৰু 1 লিটাৰমান পানী খাওঁ তেতিয়াহে ৱাছৰুম যাব আৰু ফোনটো চেক কৰিব পাৰিম ইমান কিয় পানী খুৱাই আছে খোৱা থেংক ইউ পানী বটল এতিয়ালৈকে ৱাছৰুম যোৱা নাই কি কৰোঁ ৰহ আৰু পানী খুৱাওঁ এতিয়া নাখাওঁ হা অলপ পিছত খাম এতিয়া চেণ্ডউইচ খাই লওঁ খোৱা থেংক ইউ ৱেলকাম আচ্ছা শুনা না অঁ তুমি এইকেইটা অলপ ল'বা নেকি মই ৱাছৰুমৰ পৰা আহোঁ ঠিক আছে Thank you. মই গাড়ীত আছোঁ ইয়া একোৱে নাইচোন ফোনৰ পৰা কিবা ডিলিট কৰিলে নেকি
তোমালৈ বাটে চাওঁ ৰাতিৰে নিজান পৰতে জোনাকীৰ পৰতে আছো আঁউসিৰে ওলাতে ঐ জন্তু বনা বনাম ৰ না পেকটো মাৰি লওঁ তই লগ কৰিলি কি গম পালি ফোন চেক কৰিলোঁ একোৱে নাই এইবিলাক ৰাখি নেকি ফোনত কোনো নাৰাখে তাইক দেখাততো তেনেকুৱা নালাগে যে চিট কৰি আছে কিবা দেখাত মোৰো লগা নাছিলে কাটিল ন মোৰো ঐ এইটো চা। কাৰোবাৰ লগত কথা চথা পাতে নেকি কেতিয়াবা বিজি পাওঁ লগৰবোৰৰ লগত কথা পাতি থাকে লগৰ ছোৱালী কি নাম প্ৰিয়া বুলি গোলাপ কি নাম প্ৰিয়া প্ৰিয়া মই তেনেকৈ কিমান নম্বৰ ছেভ কৰি থৈছোঁ জাভেদ জিঅ' সঞ্জীৱ জিঅ' সেই বুলি কি এই দুটাই হয় নেকি চা না বে আবে এইটো প্ৰিয়া নহয় প্ৰিয়ম গম পাইছ আনকি মই মাও দুটা বনাইছোঁ তই গম পাৱ নাই মা 1 মা 2 কিন্তু তাইক দেখি তেনেকুৱা নালাগে ৰে ইয়াক দেখি লাগে নেকি কিন্তু মই হয় মই তাইক এতিয়া ডাইৰেক্ট ক'ম নেকি যে তই মোৰ লগত চিট কৰি আছ মই কেনেকৈ ক'ম ৰে তই তোৰ কামবিলাক ন ভালকৈ কৰি যা তাইতো তাইৰ কামবিলাক ভালকৈ কৰি আছে প্ৰব্লেম কাৰ হৈ আছে তোৰ হৈ আছে নে নাই আৰু তই ন সিহঁতকেইটাৰ লগত নবহিবি যি টি সোমাই তোৰ মাথাত মই একোতে ফ'কাছ কৰিব পৰা নাই আপুনি যদি ৰেডিমেড ল'ব বিচাৰে তেনেহ'লে ৰেডিমেডটো আছে আৰু যদি কাষ্টমাইজ কৰিব বিচাৰে তেনেহ'লে চিলাবও পাৰিব শ্বেৰৱানীও হ'ব শ্বেৰৱানী কুৰ্তা ইণ্ডো ৱেষ্টাৰ্ণ শ্বু ব্লেজাৰ শ্বুট এভৰিথিং আমাৰ চেলিব্ৰেশ্যনত পাই যাব আপুনি এটা কাম কৰিব আপোনাৰ ল'ৰাটো কাইলৈ লৈ আহিব আমি মেজাৰমেণ্টটো লৈ ল'ম আৰু পৰহিলৈ আপোনাক ডেলিভাৰী কৰাই দিম ঠিক আছে ঠিক আছে কামত ফ'কাছ কৰ অলপ বুজিছ এই বেছি ভাবি থাকে তই এইবোৰ বাদ দে নিজৰ কামত ফ'কাছ কৰ তাকেই বুজাই আছোঁ মই কি কৰোঁ তই এটা কাম কৰ তাইক নোকোৱাকৈ ইনষ্টিটিউটত যা আৰু ফেচ টু ফেচ ক্লিয়াৰ কৰ বস্তুবিলাক নেহাই যোনটো কৈছে সেইটোৱে কৰ নহ'লে বহুত অশান্তি লাগি থাকিব তোৰ উঠো অঁ উঠা বল 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 হেল্ল' হেল্ল' ক'ত আছা তুমি অঁ মই ইনষ্টিটিউটৰ পৰা ওলালোঁ এতিয়া ঘৰ গৈ আছোঁ আচ্ছা ৰেপিডত নে নাই মোক ডেভিড দাই ড্ৰপ কৰি দিব অ'কে ঠিক আছে বাৰু গৈ কল কৰিবা অ'কে আজি ইনষ্টিটিউটত গৈছিলোঁ নহয় কি ক তাৰপিছত কি আৰু মই আৰু মোৰ লগৰ এটা ফ'ল' কৰিলোঁ তাই ডেভিডৰ লগত আছিলে স্কুটিত মই তাইক ফোন কৰিলোঁ ফোন কৰি ক'লোঁ ক'ত আছা বুলি তাই ক'লে ঘৰ গৈ আছে মই ক'লোঁ কি ৰেপিডত নেকি এনেই আৰু জানি বুজি ক'লোঁ তাই ক'লে নাই ডেভিড দাই ড্ৰপ কৰি দিব তাই সঁচা কথাই কৈছে তাই তোক সঁচাকৈ কৈছে অঁ সঁচা কথাই কৈছে যদি কিবা থাকিলে হয় তাই সঁচা নক'লে হয় চাগে মই এনেই বেছি ভাবি আছোঁ নেকি তই ন এটা কাম কৰ তাইক লগ কৰ লগ কৰি খোলা খুলিকৈ কৈ দে তোৰ মনত যি ডাউট আহিছে তাইক লৈ কিবা ফিল কৰি আছ তাই বা আকৌ কি ভাবে মোক যদি তাইৰ সঁচাকৈ ফিলিংছ আছে তাই তোক বুজিব ক্লিয়াৰ কৰি থোৱাটো ভাল জান শুনাচোন কোৱা কেনেকৈ কওঁ বুজি পোৱা নাই তুমি মোক চিপ বুলি ভাবিব পাৰা চিপ চোৱা মই তোমাৰ গাৰ্লফ্ৰেণ্ড হয় গতিকে মোৰ পৰা একো কথা হাইড কৰিব নালাগে কিবা যদি মনত আছে মোক চিধা চিধি কৈ দিয়া মানে মই যেতিয়া ফ্ৰেণ্ডছবোৰৰ লগত বহোঁ ন সিহঁতে বহুত কিবা কিবি কৈ থাকে ছোৱালীবোৰ এনেকুৱা ছোৱালীবোৰ তেনেকুৱা মাইণ্ডত বহুত নিগেটিভ থটছ সোমাই যায় আৰু তুমি কেতিয়াবা ফোন ৰিচিভ নকৰিলে এনেকুৱা লাগে যে তুমি মোৰ লগত চিট কৰি আছা হয়তো কাৰোবাৰ লগত আছা মাল্টিপল থটছ আহি থাকে মানুহে যেতিয়া এইবোৰ কথা সোমাই দিয়ে ন মাইণ্ডত মানে সেইবোৰে চলি থাকে বেলেগ একো কামতে ফ'কাছ কৰিব নোৱাৰোঁ মানুহে কয় ভাল পোৱা থাকিলে ট্ৰাষ্ট থাকিব লাগে সেইটো হয় বাট
মোৰ ডাউট আহি যায়, মই কি কৰোঁ এতিয়া কোৱা? শুনা, যদি তোমাৰ মনত কিবা ডাউট আহে তুমি মোক ক্লিয়াৰলি সুধিব পাৰা ন। তুমিতো ভয় কৰিব নালাগে মই বেয়া পাম বুলি। আৰু যদি তুমি মোক একো নুসুধা তুমিও অশান্তি পাই থাকিবা আৰু তাৰ কাৰণে আমাৰ ৰিলেশ্যনশ্বিপটোও বেয়া হ'ব। সেইকাৰণে যিয়ে কথা মনত থাকে প্লিজ মোক খোলা খুলিকৈ সুধি দিবা। আৰু যিকোনো ৰিলেশ্যনশ্বিপৰ ফাউণ্ডেশ্যন ফ্ৰেণ্ডশ্বিপ হ'ব লাগে। গতিকে আজিৰ পৰা মোক বেষ্ট ফ্ৰেণ্ড বুলি ভাবিবা, অ'কে? শুনা না, তোমাৰ ৰুমমেটজনীক বহুত বেছি ভাল লাগে, বেষ্ট ফ্ৰেণ্ড বুলি ভাবি কৈ দিলোঁ। সঁচাকৈ কৈছোঁ। ঐ আৰে এনে চৰি আৰে এনেই কৈছোঁ। তুমি ন মোৰ ৰুমমেটৰ লগত গৈ থাকা, যোৱা। এনেই কৈছোঁ, ধেমালি কৰি আছিলোঁ, চৰি। আৰু এনেকুৱা নকৰা ন, প্ৰমিছ? তোমালে মৰম কিমান নকৰিবা অভিমান, নুবুজা কিয়